গাইজ, আপোনালোক কেনে আছে বাৰু? ভালেই আছে চাগে? বৰ্তমান মোৰো ভাল। মই আজি এটা ৰেচিপি লৈ আহিছোঁ কঁঠালৰ। মই আধা কেজিমান কঁঠাল ল'লোঁ। কঁঠালটো বাকলি গুচাই ধুনীয়াকৈ টুকুৰা টুকুৰ কৰি লৈছোঁ। এয়া চাওক। তাৰ পাছত ইয়াৰ লগত মই কি দিম চাওক মছলা। এয়া হৈছে ধনিয়া, জলকীয়া গুড়ি, জিৰা পাউডাৰ, হালধি আৰু গৰম মছলা, নিমখ, তাৰপৰা এয়া হৈছে ধনিয়া পাত আৰু এইটো হৈছে কেঁচা জলকীয়া আৰু এয়া হৈছে টমেটৰ চচ। কিন্তু মই ইয়াত পিঁয়াজ, আদা, ৰচুন একো নিদিওঁ। তেনেকৈ মছলাৰ ভিতৰতে বনাম। আপোনালোকে চাব, বনাই খাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। এতিয়া আপোনালোকে চাওক। মই প্ৰেছাৰত এই কঁঠালৰ টুকুৰাবিলাক ঢালি দিম। প্ৰেছাৰত বইল হ'বলৈ দিম। ইয়াত নিমখ লগাই আছে, গতিকে মই প্ৰেছাৰত দি দিম, সিজিবলৈ দিম। বেছি সিজিব নিদিওঁ। বেছি সিজিলে বনাওঁতে বেয়া হয়, সেইকাৰণে অলপ সিজিব দিওঁ। তাৰপাছত ইয়াত অলপ হালধিও দি দিওঁ। নিমখটো দিয়াই আছে। এতিয়া মই প্ৰেছাৰটো বইল কৰিবলৈ দিম। এয়া মোৰ কঁঠালখিনি সিজিলে মই কড়াই এটাত কাঢ়ি থৈ দিম। কড়াই এটাত পানীখিনি টুকি থৈ এয়া সিজি গ'ল। মই আকৌ এতিয়া এইখিনি তেলত ভাজিম। মই গেছত উঠাই দিছোঁ কঁঠালখিনি আৰু এটা হুইচেল দিলে নমাই দিম। বেছিকৈ সিজিবলৈ নিদিওঁ, কাৰণ প্ৰেছাৰত দিলে সিজিয়ে যায়। গতিকে এটা হুইচেল মাৰিলেই হৈ যাব। এতিয়া মোৰ কঁঠালখিনি সিজি গ'ল। মই এতিয়া নমাই থ'ম, প্ৰেছাৰটো ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত কঁঠালখিনি নমাই আকৌ বনাম। তেলত কঁঠালখিনি ভাজি ল'ম। এয়া চাওক, কঁঠালখিনি ৰঙা হোৱালৈকে ভাজি ল'ম। কঁঠালখিনি যাতে ৰঙা হৈ যায়। এতিয়া মোৰ কঁঠালৰ ভাজিখিনি হৈ গৈছে। মই এতিয়া ইয়াত ৰঙা হোৱালৈকে ভাজিছোঁ, অলপ নমাই থ'ম।
এয়া মোৰ কঁঠালৰ ভাজি হৈ গৈছে। তাৰপাছত মই এই মছলা দি আকৌ ৰান্ধিব লাগিব। আৰু মোৰ কেৰাহীত তেল বহুত আছে, সেই তেলখিনি এতিয়া মই কেৰাহীত আকৌ ইয়াক ভাজিম। অকণমান নিমখ দি লওঁ, আকৌ দিম ইয়াত কেৰাহীটো। এইটো ড্ৰাই মছলা ড্ৰাই কঁঠাল ফ্ৰাই বনালোঁ। এতিয়া ড্ৰাই ফ্ৰাই বনাইছোঁ। এতিয়া ইয়াত অকণমান গৰম মছলা দিম, তাৰপাছত ধনিয়াৰ গুড়ি, তাৰপিছত হালধি, তাৰপিছত জলকীয়া গুড়ি, নিমখ, তাৰপাছত অলপ গৰম মছলা পাউডাৰ আকৌ দিছোঁ, জিৰা পাউডাৰ আকৌ দিলোঁ। এক চামুচ চবৰে মছলা দিলোঁ। এতিয়া মই ইয়াক লৰাই থাকিম। ভাজোঁতে তেল আছিলে, তেলখিনি কাঢ়ি লৈছোঁ, কাৰণ ইয়াত অকণমান তেল দিলেই হয়। ভাজি ল'লোঁ ভালকৈ। এয়া চাওক, ড্ৰাইকৈ বনাইছোঁ, মছলা ড্ৰাই কঁঠাল ভাজি। এয়া মোৰ মছলাখিনি সিজি গৈছে, কঁঠালত লাগি গৈছে। এনেকৈও খাব পাৰে মাংস ফ্ৰাই। এতিয়া টমেটো চচ ঢালি দিছোঁ। এয়া নমাই দিওঁ। এতিয়া মোৰ কঁঠাল ফ্ৰাই হৈ গৈছে, ড্ৰাই ফ্ৰাই। মই এতিয়া নমাব লাগিব। হ'ব দে। ড্ৰাই কঁঠাল ফ্ৰাই হৈ গৈছে। এয়া চাওক, মাংস বনোৱাৰ দৰে বনালোঁ। আপোনালোকে এনেকৈ বনাই খাব আৰু চাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।